হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত দিনৰ পৰা লগ পোৱা নাই, মানে মই ভিডিঅ' দিয়া নাই বহুত দিন ধৰি। মোৰ অকণমান গাটো বেয়া আছিলে আৰু মোৰ এক্সাম এটাও আছিলে বাৰু। কিন্তু আজি কি হ'ল, আজি মই এটা ভিডিঅ' বনাম ভাবিছোঁ, ব্লগ এটা বনাম ভাবিছোঁ। মানে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ জেনেৰেল ফিল্ডত বুক ফেয়াৰ চলি আছে। তো তালৈ যাম, বুক ফেয়াৰ যাম। মোৰ দাদা এজনৰ লগত যাম। দাদাক মানে এই ডান্স কম্পিটিশ্যন তাত জাজ কৰিব মাতিছে। তো দাদাই মই যাম। বুক ফেয়াৰত গৈ মই যিমান পাৰোঁ সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰি পেলাই শেষলৈকে চাই থাকিব দেই। এতিয়া যাওঁ, সুমন দাই মই ওলালোঁ। সুমন দা হাই কৰি দিয়া। হাই। সুমন দা মই যাওঁ, এতিয়া মই বাইকত যাওঁ, তাত গৈ পাই একেবাৰে দেখাম। এয়া পাই গ'লোহি, এতিয়া গেট মানে বুক ফেয়াৰ পাই গ'লোহি আমি। এতিয়া সোমাই যাওঁ। এয়া গেটৰ পৰা সোমাই আহি গ্ৰন্থমেলাৰ চৌহদ পায়। ইয়াত গাড়ী বাইকৰ বিভিন্ন এডভাৰটাইজমেণ্ট আছে। এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ, মই আপোনালোকক কুইক টুৰ এটা দি আছোঁ। এয়া আমি ফাৰ্ষ্টে সোমাই আহিয়ে বুক শ্বপ পাইছোঁ, ধেৰ আছে। কিতাপৰ দোকান পাৰ হৈ আহি ইয়াত মেইন ষ্টেজটো আছে আৰু তাৰপিছতে এইবোৰ বেলেগ ধৰণৰ আৰু দোকানো আছে। কিন্তু মোৰ ভাল লাগিলে এই চাচি গছৰ পৰা ফ্ৰেগ্ৰেঞ্চ বনাই যে, তো সেই ফ্ৰেগ্ৰেঞ্চ শ্বপখনত মই সোমালোঁ, তাতে অলপ ভিডিঅ' কৰিছিলোঁ, চাওক। চাচিৰ পৰা মানে গোটেই বহুত ইমানখিনি যিমানখিনি আছে চব কৰিব পৰা যায় আৰু চাচিৰ পৰা। এইবোৰ এনেই দাম কেনেকৈ? দাম আপোনাৰ আমি প্ৰাইচ 100 টকাৰ পৰা ৰাখিছোঁ। 100 টকা পাঁচ লৈ পেলাই দাম হ'ব। ফেঞ্চি বটলবিলাক এইবোৰ 200 টকা, 150 টকা। আৰু দামীবিলাক কিমান আছে? দামী মানে আপোনাৰ 5,000, 6,000, 15,000, 20,000লৈকে পাব ফেঞ্চি বটলত। তেনেকৈ বটল 20,000লৈকে আছে। 20,000, 25,000লৈকেও পাব। এইবিলাক এইটো স্প্ৰে আমি 100 টকা চাহপাত। চাচি গছৰ চাহপাত। পাতৰ পৰা গ্ৰীণ টি। গ্ৰীণ টি। এইটো সেই বেলেগ চাহপাতৰ নিচিনাকৈ খাব পাৰি নেকি? বেলেগ চাহপাত মানে গ্ৰীণ টি যেনেকৈ ইউজ কৰে খাই এইটো এই বুক ফেয়াৰত মানে ভূপেন্দ্ৰ সংগীতত নৃত্য প্ৰতিযোগিতা হ'ব। তো সেই নৃত্য প্ৰতিযোগিতাৰ কাৰণে সুমন দাক মাতিছে। সুমন দা, এয়া সোণোৱাল দা আৰু লগত আৰু এজন আছে, এয়া ৰূপাংকৰ বৰুৱা। দুজন দাদা থাকিব, বিচাৰকৰ আসনত বহিব। এতিয়া মই অলপ ইয়াতে, এওঁলোক যাব তাত গৈ পেলাই জাজ কৰিব। তো চাই থাকক ভিডিঅ'টো। সেয়া ডান্স কম্পিটিশ্যন চলি আছে আৰু সেয়া সুমন দা তাত পূৰা জাজত ব্যস্ত। মই অলপ ৰাউণ্ড মাৰি লওঁ। সুমন দা জাজত বহি থাকোঁতে মই কিতাপৰ দোকানত সোমালোঁ আৰু তাতে মই অলপ কিতাপ চালোঁ। সনন্ত তাঁতীৰ কাইলৈ দিনটো আমাৰ হ'ব নামৰ কিতাপখনো অলপ পঢ়িছিলোঁ। আপোনালোকেও পঢ়িব পাৰে, সেইখন বহুত ধুনীয়া কিতাপ হয়। এইটো এটা ভাল ব্যৱস্থা। ইয়াত আপোনালোকে বেংকিং আৰু SSC কৰ্চৰ কাৰণে এডমিশ্যন ল'ব পাৰিব। এখন যোৰহাটৰ পৰা আহিছে এখেত, কৰঙা কমাৰ শিল্প বুলি ইয়াত লিখা আছে চাইনবোৰ্ডখনত। ইয়াত মানে চব অকল এইবিলাক দা কটাৰী এইবোৰ দেখিছে ন আপোনালোকে, চব দা কটাৰী ধেৰ। আমাৰ দেউতাই এইবোৰ ভাল পালে হেতেনে, দেউতা কণা হ'লে। এয়া ইয়াত হেণ্ডাং আছে, চামুৰাই আছে, খুকুৰি আছে। ইয়াত চব আচাৰ আছে। আমাৰ মা অহা হ'লে ইয়াৰ পৰা আচাৰ নিলেহেঁতেনে। এইবোৰ বুক ফেয়াৰতে আছে, জুৱেলাৰী দোকান, এইবোৰ মাইকী মানুহৰ কাপোৰ। এই ছেকশ্যনত আহিলে মহিলাসকল হেপ্পী হ'ব। মই বেক ছাইডত আছোঁ, মানে জেনেৰেল ফিল্ডত এইখন প্ৰেক্টিছ কৰা ফিল্ড হয়। প্ৰেক্টিছ কৰা ফিল্ডত এই ৱালত পেইণ্ট কৰা আছে, ৱাল পেইণ্ট কৰা আছে। ৱাল পেইণ্টটো মই দেখাই দিছোঁ চাওক। এয়া ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ধুনীয়া ছবি আঁকি থোৱা আছে ইয়াতে। সুমন দা তাত জাজত বহি আছে। মই ইয়াত বজাৰৰ ফালে আহিলোঁ। বজাৰৰ ফালে আহি মই ভাবিলোঁ ম'ম' খাওঁ। ম'ম' খালোঁ, এতিয়া চুপটো খাই আছোঁ। চুপ ম'ম' খালোঁ। এতিয়া আকৌ যাওঁ সুমন দাৰ ওচৰলৈ যাওঁ, মানে বুক ফেয়াৰলৈ যাওঁ। তো গাইজ, ভ্লগটো ইমানেই আছিলে। কালি ৰাতি আমি আহি পোৱা বহুত দেৰি হৈ গ'ল, 9-10টামান বাজিলে। তো ভ্লগটো শেষ কৰিব নহ'লে, সেইকাৰণে মই ভাবিলোঁ এতিয়াই শেষ কৰোঁ। আৰু এটা কথা আপোনালোকক ক'বলৈ আছিলে, মোৰ চেনেলত যিখিনি নতুনকৈ আহিছে সেইখিনিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই এনেকৈয়ে ভ্লগ আপলোড কৰি থাকোঁ। আৰু আজি ইমান দেৰিলৈকে মানে লাষ্টলৈকে ভ্লগটো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আৰু নেক্সট আকৌ সোনকালে লগ পোৱাৰ আশাৰে বাই বাই।